হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ মোৰ খেতিৰ কিছু অংশ। এয়া হৈছে মোৰ কঠীয়া। ইয়াতে মই ৰঞ্জিত ধানৰ কঠীয়া পাৰি থৈছোঁ। চাওক কিমান সুন্দৰকৈ হৈছে। ইয়াৰ দাঁতিতে এইটো মোৰ ফিছাৰীৰ পাৰতে মই এয়া কঠীয়া পাৰি থৈছোঁ। এতিয়া ৰুবলৈ আৰম্ভ কৰিছোঁ। আজি এয়া কঠীয়া তুলনি আহিছে খন্তেক পিছতে। আৰু মোৰ কেনেকৈ মাটি চহ কৰি আছে সেয়াও মই আপোনালোকক অকণমান দেখুৱাম। এয়া চাওক, এয়া দেখিবলৈ পাইছে মোৰ মাটি সুন্দৰকৈ চহ কৰি আছে। আৰু আজি মাটিখিনি অৱশ্যে নোৰোওঁ, কাৰণ আজি যদি মাটিখিনি ৰোপণ কৰা হয় তেতিয়াহ'লে বোকাটো নাপাব। গতিকে আজিয়ে মই ধুনীয়াকৈ হাল বাই থ'ম। অহা কালিৰ পৰাহে মাটিখিনি ৰোপণ কৰিব। আজি কঠীয়া উঠাব আৰু কালিলৈৰ পৰা মাটি ৰোৱা কাম আৰম্ভ কৰিব। এয়া চাওক, কালিলৈ ইয়াত ধুনীয়াকৈ বোকাটো পৰি যাব। পৰি গ'লে ৰুবৰ কাৰণে খুব ধুনীয়া হ'ব। এয়া আপোনালোকে দেখিবলৈ পাইছে খুব সুন্দৰভাৱে মাটি চহ কৰি আছে। এতিয়া 5টা বাজিছে। 5টা বজাতে মোৰ ইয়াত দুডৰা মাটি বোৱা শেষ হৈ গৈছে। ইমানখিনিয়ে খেতি মাটি, বেছি নাই, কমকৈ কৰোঁ, সময়ো তেনেকৈ নাই। গতিকে আজি আপোনালোকক এই ভিডিঅ'টোকে উপহাৰ দিলোঁ। যদি আপুনি মোৰ কঠীয়া কৃষি কৰা পদ্ধতি যদি ভাল লাগে চাই, মোৰ ভিডিঅ'টো লাইক কমেণ্ট কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। আজিলৈ